দন্দুৱা সৃষ্টি আত্মসহায়ক মহিলা গোটৰ সহযোগত নিৰ্মাণ হৈছে হালধীয়া পথাৰ। আজিৰ দিনত পুৰুষতকৈ মহিলা এখোজ আগত। তাৰে উদাহৰণ দন্দুৱাৰ সৃষ্টি আত্মসহায়ক মহিলা গোটৰ হালধীয়া পথাৰ। কথাৰে নহয় বন্ধু কামেৰে পৰিচয় সৃষ্টি আত্মসহায়ক মহিলা গোটৰ। দন্দুৱাৰ সৃষ্টি আত্মসহায়ক গোটে বিগত বছৰসমূহত বিভিন্ন প্ৰান্তত কৰি আহিছে বিভিন্ন প্ৰকাৰৰ খেতি। আজি দন্দুৱা সৃষ্টি আত্মসহায়ক গোটে নিৰ্মাণ কৰা হালধীয়া পথাৰৰ মনোৰম পৰিৱেশৰ মাজত কোনোৱে গাইছে, কোনোৱে নাচিছে। দন্দুৱাৰ আত্মসহায়ক মহিলা গোটৰ সদস্যসকলৰ মূল মন্ত্ৰ হৈছে পথাৰ আমাৰ, বজাৰ আমাৰ। সৃষ্টি আত্মসহায়ক গোটে নিৰ্মাণ কৰা হালধীয়া পথাৰৰ মনোৰম পৰিৱেশ চাবলৈ আজি উপস্থিত হ'ল মৰিগাঁও জিলাৰ ফুৰবন্ধাৰ কৃষি উন্নয়ন বিষয়া লুনা বৰুৱা। আহক দন্দুৱা ঢলতাপাৰত সৃষ্টি আত্মসহায়ক গোটে নিৰ্মাণ কৰা হালধীয়া পথাৰৰ মনোৰম পৰিৱেশ অকণমান চাওঁ আহক।